প্ৰাক্তন সৈনিকসকলে এটা এছ'চিয়েশ্যন আছে আৰু তেখেতসকলে বহুত দিনৰ পৰা বিজনীৰ মাজমজিয়াত এই ঠাইটো তেখেতসকলক অফিচ নিৰ্মাণ কৰাৰ কাৰণে লাগে বুলি অনুৰোধ কৰিছিলে বা আবেদন কৰিছিলে। সেই হিচাপে এইখিনি ঠাই তেখেতসকলৰ নামত আবণ্টন দিয়া হৈছে আৰু লগতে আজি 30 লাখ টকাৰ অফিচ নিৰ্মাণৰ আধাৰশিলা এটা স্থাপন কৰিছোঁ। মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে আহি থকা বিত্তবৰ্ষত আৰু 20 লাখ টকা দিয়া হ'ব আৰু লগতে ইয়াত তেখেতসকলৰ অফিচ নিৰ্মাণ কৰাৰ লগতে আমাৰ ভাৰতীয় সৈনিক যিসকলে শ্বহীদ হৈ গ'ল তেখেতসকলক স্মৰণ কৰাৰ কাৰণে এটা শ্বহীদ বেদীও ইয়াতে নিৰ্মাণ কৰিবলৈ মই তেখেতসকলক অনুৰোধ কৰিছোঁ। আমাৰ সৈনিকসকলে যেতিয়া চাকৰিত থাকে বা কামত থাকে আমাৰ দেশখন ৰক্ষা কৰে, বৰ্ডাৰত থাকি বা বিভিন্ন যুদ্ধই হওক বা কিবাই হওক ক'ৰবাত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনতো কেতিয়াবা আহে। চ' তেনেকুৱা বহুত পৰিশ্ৰম কৰি কাম কৰে আৰু কোনোবা শ্বহীদো হৈ যায়। যিসকলে জীৱিত হিচাপে ঘৰত ঘূৰি আহে সেই সকলো ঘূৰি আহি প্ৰাক্তন সৈনিক হিচাপে অকল বহি নাথাকে, গাঁৱৰ কাৰণে, সমাজৰ কাৰণে, অঞ্চলৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে বহুত কাম তেখেতসকলে কৰি থাকে। গতিকে বিজনীৰ ভেটাৰেন এছ'চিয়েশ্যনক মই বহুত ধন্যবাদ জনাইছোঁ আৰু অনাগতত তেখেতসকলে অনাগত দিনত আৰু ভাল কাম কৰিব, ইয়াৰ কাৰণে মই শুভকামনা জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আহি থকা সময়ত সুস্থ শৰীৰ আৰু মন লৈ তেখেতসকলে ভালকৈ ঈশ্বৰৰ আশীৰ্বাদত জীয়াই থাকিব পাৰে, সেইটোকে মই কামনা কৰিছোঁ। প্ৰাক্তন সৈনিকসকলে এটা এছ'চিয়েশ্যন আছে আৰু তেখেতসকলে বহুত দিনৰ পৰা বিজনীৰ মাজমজিয়াত এই ঠাইটো তেখেতসকলক অফিচ নিৰ্মাণ কৰাৰ কাৰণে লাগে বুলি অনুৰোধ কৰিছিলে বা আবেদন কৰিছিলে। সেই হিচাপে এইখিনি ঠাই তেখেতসকলৰ নামত আবণ্টন দিয়া হৈছে আৰু লগতে আজি 30 লাখ টকাৰ অফিচ নিৰ্মাণৰ আধাৰশিলা এটা স্থাপন কৰিছোঁ। মই তেখেতসকলক অনুৰোধ কৰিছোঁ যে আহি থকা বিত্তবৰ্ষত আৰু 20 লাখ টকা দিয়া হ'ব আৰু লগতে ইয়াত তেখেতসকলৰ অফিচ নিৰ্মাণ কৰাৰ লগতে আমাৰ ভাৰতীয় সৈনিক যিসকলে শ্বহীদ হৈ গ'ল তেখেতসকলক স্মৰণ কৰাৰ কাৰণে এটা শ্বহীদ বেদীও ইয়াতে নিৰ্মাণ কৰিবলৈ মই তেখেতসকলক অনুৰোধ কৰিছোঁ। আমাৰ সৈনিকসকলে যেতিয়া চাকৰিত থাকে বা কামত থাকে আমাৰ দেশখন ৰক্ষা কৰে, বৰ্ডাৰত থাকি বা বিভিন্ন যুদ্ধই হওক বা কিবাই হওক ক'ৰবাত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনতো কেতিয়াবা আহে। চ' তেনেকুৱা বহুত পৰিশ্ৰম কৰি কাম কৰে আৰু কোনোবা শ্বহীদো হৈ যায়। যিসকলে জীৱিত হিচাপে ঘৰত ঘূৰি আহে সেই সকলো ঘূৰি আহি প্ৰাক্তন সৈনিক হিচাপে অকল বহি নাথাকে, গাঁৱৰ কাৰণে, সমাজৰ কাৰণে, অঞ্চলৰ কাৰণে, নৱপ্ৰজন্মৰ কাৰণে বহুত কাম তেখেতসকলে কৰি থাকে। গতিকে বিজনীৰ ভেটাৰেন এছ'চিয়েশ্যনক মই বহুত ধন্যবাদ জনাইছোঁ আৰু অনাগতত তেখেতসকলে অনাগত দিনত আৰু ভাল কাম কৰিব, ইয়াৰ কাৰণে মই শুভকামনা জ্ঞাপন কৰাৰ লগতে তেখেতসকলৰ আহি থকা সময়ত সুস্থ শৰীৰ আৰু মন লৈ তেখেতসকলে ভালকৈ ঈশ্বৰৰ আশীৰ্বাদত জীয়াই থাকিব পাৰে, সেইটোকে মই কামনা কৰিছোঁ।